এতিয়া মই শুই উঠিলোঁ, শুই উঠাৰ পাছতে দাঁত ব্ৰাছ কৰি আছোঁ আৰু ইয়াৰ পাছতে মই এতিয়া গা ধুই আহিম। এতিয়া মই গা ধুই আহিলোঁ আৰু এতিয়া হৈছে 6:30। গা পা ধুই মেলি আজৰি হ'লোঁ আৰু এতিয়া মই আছোঁ পাকঘৰত, যিহেতু ভাত কেইটামান বনাই ল'ম এতিয়া বৰ্তমান। যিহেতু ল'ৰা স্কুল আছে সেইকাৰণে মই তাৰ কাৰণে অকণমান ভাত বনাই লওঁ প্ৰথমতে, তাৰপাছত বাকী কামবিলাক কৰি থাকিম আৰু আপোনালোকেও ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। গুড মৰ্ণিং ফ্ৰেণ্ডছ, আপোনালোকক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। আজি মই পাকঘৰৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাৰ পৰাই, আৰু এতিয়া যিহেতু ল'ৰা ধুনু স্কুল আছে সেইকাৰণে মই এতিয়া অকণমান তাৰ কাৰণে ভাত বনাই লওঁ, তাৰপিছত বাকীবিলাক কাম কৰি থাকিম। আৰু সিও এয়া উঠিছে আৰু তাকো মই দেখাম, সি এতিয়া মুখ ধুইছে উঠি পেলাই, তাকো মই অকণমান দেখাম বাৰু আপোনালোকক, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই এগিলাচ পানী খাম, গৰম পানী খাম। বহি খাবলৈ সময় নহয়, এনেকৈ বনাই থাকোঁতে খাই থাকিম আৰু। পানী মই এতিয়া লৈ লৈছোঁ, গৰম পানী, কুহুমীয়া পানী। এইখিনি মই এতিয়া খাই থাকিম, কামো কৰি থাকিম আৰু পানীও খাই থাকিম। যিহেতু বহি বহি খাই থাকিবলৈ সময় নহয় সেইকাৰণে মই এনেকৈয়ে খাব লাগিব আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। গুড মৰ্ণিং ফ্ৰেণ্ডছ। এতিয়া স্কুল যাব লাগিব হয়নে? পানী খাই ভাত খাব লাগিব, ভাত খাই স্কুল যাব লাগিব, কাপোৰ কানি পিন্ধি, সেয়াই আৰু এতিয়া মই অকণমান ভাত বনাই আছোঁ তাৰ কাৰণে। আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকিব। সেই পানী দুনি খালে, পানী খালা হয় নাই? খাই শেষ কৰিলা নাই? অকণমান আছে দেখোন, খোৱা, খাই দিয়া। গৰম পানীখন তাকো দি দিছোঁ আৰু সেইফালে ভাতৰ হুইচেল মাৰিছে। মই ভাত বনাই আছোঁ। হ'ব থোৱা, লাজ কৰিছা, দাঁতকেইটা দি খুৱাই দিছোঁ দেই। এতিয়া মই ধুনুক ভাত খুৱাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ৰেডি হ'লা? হৈ গ'লা? এতিয়া যাব লাগিব স্কুললৈ হয় নাই? সেইটো এতিয়া কোনফালে যাবা? স্কুল যাবা? Bye bye Dhunu. Bye bye. Bye bye. 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 এতিয়া বনাই আছোঁ চাহ। ল'ৰা গ'ল আৰু এতিয়া একাপ চাহ খাই ল'ম ল'ৰা যোৱাৰ পাছত। চাহ খাই মেলি মই এতিয়া ৰুমলৈ আহিছোঁ। এতিয়া মই বিচনাখন যিহেতু পৰাই নাই, গতিকে মই বিচনাখন পাৰি লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব।
পিৰিয়ড আৰু এতিয়া সকলোবিলাক কাম বন মই কৰি আজৰি হ'লোঁ যিহেতু আৰু লগতে এডাল লৈ লৈছোঁ নহ'লে মাতটো খুব সৰু সৰু হৈ থাকে সেইকাৰণে অকণমান স্পীকাৰটো লাগেই যিহেতু কথা কৈ থাকোঁতে স্পীকাৰটো নহ'লে ভইচটো খুব সৰু হয় তেতিয়া অকণমান ভিডিঅ'টো চাইও ভাল নালাগে সেইবাবে মই স্পীকাৰটো লৈ লৈছোঁ আৰু এতিয়া সকলোবিলাক কাম বন কৰি মেলি মই আজৰি হ'লোঁ আৰু ৰাতিপুৱা ল'ৰা যোৱা দেখুৱাইছোঁ আপোনালোকক স্কুললৈ আৰু সি যোৱাৰ পাছতহে মই কামখিনি কৰিব পাৰোঁ সি যোৱালৈকে মই বেলেগ কাম একো কৰিব নোৱাৰোঁ যিহেতু সোনকালে যায় সি অকণমান 8টামান বজাতে সি যায়েই 8টা বজাত সি যাবই লাগে আৰু পায়হি 3টা বজাত আৰু গতিকে সেইকাৰণে অকণমান ভাত আলু দালি এনেকৈ অকণমান ভাত বনাই মই তাক অকণমান খুৱাই পঠিয়াওঁ সি যোৱাৰ পাছতহে মই চাহকাপ খাওঁ তাৰ আগত মই চাহ খাবলৈ মোৰ সময় নহয় দৌৰাদৌৰি হয় খুব দৌৰাদৌৰি হয় ৰাতিপুৱা সময়কণ মোৰ স্কুল খোলা বাৰত মানে মোক খুব লৰালৰি আমি ৰাতিপুৱা ৰুটি ভাজি খালোঁ খাই মেলি মই সকলোবিলাক কাম বন কৰি মেলি মই ৰেডি হ'লোঁ আৰু এতিয়া বাজিছে 11টাই বাজিব হ'ল গতিকে মই এতিয়া যাম পাকঘৰলৈ আৰু এটা সৰু মানে চিম্পুল এটা ৰেচিপি আপোনালোকলৈ শ্বেয়াৰ কৰিম আৰু আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব এতিয়া ব'লক এতিয়া আমি পাকঘৰলৈ যাওঁ আৰু এতিয়া মই আহিছোঁ পাকঘৰলৈ আৰু মই যে আপোনালোকক কৈছিলোঁ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তাৰ কাৰণে মই লৈছোঁ বন্ধাকবি এইখিনি মই ধুনীয়াকৈ এনেকৈ মিহি মিহিকৈ এনেকৈ দিছে এনেকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ এনেধৰণে একেবাৰে সৰু সৰুকৈ কটা এনেকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ এইখিনি আৰু এটা সৰু চাইজৰ আলু দিছোঁ আলু দিম আৰু বাকীখিনি বস্তু মই আপোনালোকক বনাই থাকোঁতে দেখাই যাম আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব আৰু স্কিপ নকৰাকৈ শেষলৈকে চাই যাব অলপমান মাছৰ মাথা আছে এয়া সৰু সৰুকৈ কালি মাছ আনিছিলে তাৰে অলপমান এনেকৈ মাছৰ মাথা বা সৰু সৰু মাছ দুটুকুৰামানো আছে ইয়াতে এইখিনি মই এতিয়া প্ৰথমতে ভাজি ল'ম অলপমান কেৰাহীত তেল দি লৈছোঁ তেলখিনি ভালদৰে গৰম হৈ অহাত এতিয়া মই ইয়াতে মাছৰ মাথাখিনি আৰু মাছ কেইটুকুৰা দি ল'ম এইখিনি ভজা হৈ গ'ল সৰু চামুচে আধা চামুচ জিৰা গুড়ি দিছোঁ এইখিনি ভালদৰে ফুটি অহাত ডাঙৰ চাইজৰ এটা পিঁয়াজ দিছোঁ 3টা শুকান জলকীয়া দিছোঁ ভাঙি ভাঙি এতিয়া এইখিনি মই ভালদৰে লৰাই ল'ব লাগিব জলকীয়াৰ পৰিমাণটো নিজৰ জোখমতে দিব পাৰিব আপোনালোকে মই ইমানটো জোখতে দিছোঁ মই এইখিনি ভালকৈ অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম আৰু মিহি মিহিকৈ কাটি ৰখা এইখিনি নহৰু 3 ফুটামান নহৰু মই এনেকৈ মিহি মিহিকৈ কাটি দিছোঁ এতিয়া মই এইখিনি অকণমান সময় ভাজি থাকিম অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব এখিলা তেজপাত দি দিছোঁ দিয়াৰ পাছত এইখিনি আকৌ এবাৰ লৰাই লৈছোঁ অকণ অলপ এয়া ৰঙচুৱা হৈছে আৰু এতিয়া মই এইখিনি সময়তে দি দিম কাটি ৰখা যিখিনি বন্ধাকবি আৰু আলু আছে এইখিনি মই ইয়াতে দি দিছোঁ আৰু এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব ভালদৰে মিক্স কৰি দিছোঁ জোখমতে দিছোঁ হালধি গুড়া বন্ধাকবি ভাজিত হালধি পৰিমাণটো মই কমকৈ দিওঁ আপোনালোকে যদিহে বেছিকৈ দিয়ে তেন্তে দিব পাৰে আৰু দিছোঁ জোখমতে নিমখ দিছোঁ মই হাতেৰে দি দিছোঁ এতিয়া মই এইখিনি আকৌ এবাৰ ভালদৰে লৰাই ল'ম মানে মিক্স কৰি ল'ম এতিয়া এইখিনি মিডিয়াম ফ্লেমত মই 3 মিনিটমান সময়ৰ বাবে ঢাকোন মাৰি ৰাখিম আৰু 3 মিনিটৰ পাছত ঢাকোনখন আঁতৰাই লৈছোঁ এবাৰ লৰাই লোৱাৰ পাছতে মই এতিয়া ইয়াতে এড কৰিম মছলা গুড়ি সৰু চামুচেৰে আধা চামুচ দিছোঁ ধনিয়া গুড়ি আধা চামুচ দিছোঁ জিৰা গুড়ি আৰু বেলেগ মছলা যদি আপোনালোকে খাব বিচাৰে তেন্তে ইয়াত দিব পাৰিব এতিয়া মই এইখিনি আকৌ এবাৰ ভালদৰে মিক্স কৰি ল'ম ভালদৰে মিক্স কৰি ল'লোঁ লোৱাৰ পাছত আৰু যিখিনি মই ভাজি ৰখা মাছৰ মাথা আছিলে সেইখিনি মই ইয়াতে দি দিছোঁ সেইখিনি সময়তে দি দিছোঁ মাথাকেইডোখৰ আৰু মই এইখিনি ভালদৰে মিক্স কৰি ল'ম ভাজিখিনিৰ লগত আৰু ইয়াত মই পানী ব্যৱহাৰ নকৰোঁ এনেকৈয়ে ভাজি থাকিম এইখিনি মই এতিয়া আকৌ 2 মিনিটমান সময়ৰ বাবে ঢাকোন মাৰি ৰাখিম আৰু আকৌ ঢাকোনখন মই আঁতৰাই লৈছোঁ এতিয়া আঁতৰাই লোৱাৰ পাছত এইখিনি মই আকৌ এবাৰ ভালদৰে লৰাই লৈছোঁ লৰাই লোৱাৰ পাছত এতিয়া মই মাছৰ মাথাখিনি বা মাছখিনি অলপ অলপকৈ ভাঙি দিছোঁ এনেকৈ খাবলৈ বেছি ধুনীয়া হ'ব ভাঙি দিলোঁ দিয়াৰ পাছতে এইখিনি হৈ গৈছে আৰু ধুনীয়াকৈ সিজি গৈছে আলুখিনিও ধুনীয়াকৈ ইয়াৰ সিজিছে চব আলুখিনি ইয়াৰ সিজি গৈছে ধুনীয়াকৈ এতিয়া মই এইখিনি সময়তে দিম সৰু চামুচেৰে অকণমান আধা চামুচ গৰম মছলা দিছোঁ তাৰপিছত এইখিনি অকণমান সময় লৰাই ল'ম লৰাই লোৱাৰ পাছত এইখিনি মই এতিয়া 1 মিনিটমান সময়ৰ বাবে ঢাকোন মাৰি ৰাখিম
ইয়াতে এইখিনি হৈ গৈছে আৰু অকণমান সময় পাছতে 1 মিনিটৰ পাছত হৈ যাব। এতিয়া মই মিডিয়াম ফ্লেমত 1 মিনিটমান সময়ৰ বাবে এনেকৈ ঢাকোন মাৰি ৰাখি দিছোঁ। 1 মিনিটৰ পাছত ঢাকোনখন আঁতৰাই দিছোঁ। আঁতৰাই লোৱাৰ পাছত এইখিনি মই এতিয়া আকৌ এবাৰ লৰাই লৈছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ হৈ গৈছে, মানে সিজি গ'ল ভালদৰে আৰু এইখিনি হৈ গ'ল এতিয়া পৰিৱেশন কৰিব পৰা। এতিয়া মই লাহেকৈ গেছটো অফ কৰি দিম। এয়া মোৰ ভাজিখিনি হৈ গৈছে আৰু ইয়াতে অলপো মই পানী দিয়া নাই, এনেকৈ শুকানকৈ ভাজিছোঁ। এনেকৈ খাবলৈ খুব ধুনীয়া হয় আৰু যদি আপোনালোকে খোৱা নাই তেন্তে এবাৰ তেনেকৈ ট্ৰাই কৰি চাব। আৰু যিসকলে খাইছে তেখেতসকলে এইটো খাইছেই আৰু খাবলৈ খুব ধুনীয়া হৈছিল। যদি কেতিয়াবা বন্ধাকবি খাবলৈ যদি মন নাযায় তেন্তে এবাৰ এনেকৈ আপোনালোকে বনাই খাই চাবচোন, তেতিয়া খাবলৈ খুব টেষ্টি হয়। আৰু মাছৰ মাথা নাথাকিলে আপোনালোকে মাছ দিও এনেকৈ বনাই খাব পাৰিব। ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। হেল্ল' এভৰিৱান, অথনি আৰু ভিডিঅ' কৰা নহ'লে, এলাহতে থাকি গ'ল ভিডিঅ' কৰিবলৈ। তাৰপাছতে ভাত পানী খালোঁ, খাই মেলি আজৰি হ'লোঁ আৰু 3টামান বজাত ধুনু আহি পালেহি আৰু ধুনু অহাৰ পাছতে ভাত দিলোঁ আৰু ভাত খাই মেলি সি অলপমান মানে 1 ঘণ্টামান সময় শুই দিলে, যিহেতু 3টামান বজাত আহি পায়হি আৰু 3:30 বাজি যোৱাৰ পাছতহে সি শুৱে আৰু প্ৰায় 1 ঘণ্টামান সময় শুলে আৰু সি। আৰু আমিও চাহ খালোঁ, চাহ খাই মেলি আমিও আজৰি হ'লোঁ। সিও উঠিলে, উঠাৰ পাছত তাকো কিবা এটা দিলোঁ আৰু খাবলৈ। সি খাই মেলি এতিয়া পঢ়িছে আৰু এতিয়া বাজিছে 5:30 হ'ল, বহুত দেৰি হ'ল আৰু ভাবিছোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ধুনুৱে পঢ়ি আছে, মই দেখাই দিছোঁ আপোনালোকক। এয়া এতিয়া আমাৰ ধুনুৱে পঢ়ি আছে। ধুনুৱে এইফালে চাই দিয়া। আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ আহিছোঁ, বাই বাই।